Welcome to Anyut Kitchen. I am Bidyut here. আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব গৈ আছোঁ এটা লেচেৰা ৰেচিপি। এইটো বহুত ইজি আৰু বহুত টেষ্টি ৰেচিপি হয়। চ' মই এতিয়া লেচেৰা গছৰ ওচৰতে আছোঁ। আমাৰ ঘৰত লেচেৰা গছ আছে। চ' মই আপোনালোকক দেখাব ট্ৰাই কৰিম লেচেৰা গছ আৰু ইয়াতে লগতে মই ইয়াৰ পৰা ছিঙি ল'ম লেচেৰাবিলাক। বলক চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকক দেখাইছোঁ মই ঘৰতে খেতি কৰিছে লেচেৰা। চ' এতিয়া মই এইবিলাক ছিঙিম। এয়া মই লেচেৰাবিলাক এনেকৈ ছিঙি আছোঁ। ঘৰৰ লেচেৰাবিলাক ছিঙিয়ে বহুত কিবা এটা ভাল লাগে। চ' মই এনেকৈ ছিঙি ল'লোঁ লেচেৰাবিলাক। চ' বলক এতিয়া আমি কিটচেনলৈ যাওঁ। মই এই ৰেচিপিটো বনাবৰ কাৰণে 12ডাল লেচেৰা লৈছোঁ আৰু 2টা আলু লৈছোঁ। লেচেৰাবিলাকৰ এনেকৈ মূৰটো কাটি লৈছোঁ আৰু এইখিনি পেলাই দিছোঁ। আৰু আপোনালোকে দেখা পাইছে এনেকৈ দীঘল দীঘলকৈ লেচেৰাবিলাক কাটি লৈছোঁ। বাকীবিলাক লেচেৰাও এনেকৈ কাটি লৈছোঁ আৰু লেচেৰাখিনি এনেকৈ বেলেগকৈ ৰাখি লৈছোঁ। এতিয়া আলুটোৰ বাকলি এনেকৈ গুচাই লৈছোঁ। আলুটো এনেকৈ লেচেৰাৰ নিচিনাকৈ আপোনালোকে দেখা পাইছে এনেকৈ লেচেৰাৰ নিচিনাকৈ দীঘল দীঘলকৈ কাটিম। আপোনালোকে চাই থাকক। আপোনালোকে দেখিব পাৰিছে এনেকৈ মই দীঘল দীঘলকৈ লেচেৰাৰ নিচিনা চাইজত কাটি লৈছোঁ। এনেকৈ কাটি ল'লে দেখিব বহুত ধুনীয়া হয়। এইটো আলুও এনেকৈ কাটি লৈছোঁ। আলু লেচেৰাখিনি একেলগত এনেকৈ ৰাখি মই ধুই লৈছোঁ ভালকৈ। কেৰাহীটো গৰম হ'ব দিছোঁ। তাত মই 3 চামুচ সৰিয়হ তেল এড কৰিছোঁ। তাত এতিয়া মই যোনখিনি লেচেৰা আৰু আলু কাটিছিলোঁ সেইখিনি মই এতিয়া তাত ফ্ৰাই কৰিম। তেলত দিয়াৰ পিছত লৰাই দিছোঁ। ইয়াতে মই 1/4 টেবুল স্পুন নিমখ দিছোঁ আৰু এতিয়া ভালকৈ মিক্স কৰি দিছোঁ। ওৱান বাই 4 টেবুল স্পুন হালধি গুড়ি দিছোঁ। এইখিনিও ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া মই ঢাকনি লগাই দিম 10 মিনিটৰ কাৰণে আৰু গেছটো চিমত দি দিম। ঢাকনি গুচাই দিছোঁ। 10 মিনিটৰ পিছত আপোনালোকে চাব পাৰে সিজিছে নে সিজা নাই। ভালকৈ যদি সিজা নাই আকৌ অকণমান ঢাকনিখন দি দিব।
ভালকৈ যেতিয়া সিজি ল'ব, মোৰ এয়া সিজি গৈছে ভালকৈ। চ' মই এতিয়া এইখিনি এটা বলত এনেকৈ উলিয়াই থৈ দিম। এতিয়া মই সৰিয়হ এনেকৈ 10 মিনিটমান ভিজাই থৈছোঁ। থোৱাৰ পিছত ওলাই লৈছোঁ। ইয়াতে মই 3 চামুচ সৰিয়হ আৰু 1 চামুচ জিৰা দিছোঁ। 6-7 ফুটামান নহৰু দিছোঁ, আদা দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ। এইখিনি মই একেলগে এতিয়া ব্লেণ্ড কৰিম। আপোনালোকে ব্লেণ্ড কৰোঁতে চাব, বেছি যদি শুকান হৈ থাকে তেতিয়া আপোনালোকে অকণমান পানী এড কৰিব পাৰে। আৰু সৰিয়হখিনি বহুত মিহিকৈ পিচি নল'ব, অকণমান মানে খৰখৰীয়া টাইপৰ হৈ থাকিলে এইটো বেছি ভাল লাগে খাব। এতিয়া আকৌ মই কেৰাহীত 3 চামুচ সৰিয়হ তেল এড কৰিছোঁ। এটা মিডিয়াম, এতিয়া মই ইয়াতে পাঁচফোৰণ এড কৰিছোঁ 1/4 টেবুল স্পুন। ইয়াতে এড কৰিছোঁ এতিয়া মই এটা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ কাটি কিনে এড কৰিছোঁ ইয়াতে। এইখিনি একেলগে ভালকৈ মিক্স কৰি ল'ম। অকণমান ৰংচোৱা টাইপৰ হৈছে পিঁয়াজখিনি। এতিয়া মই ইয়াতে যোনখিনি সৰিয়হ পেষ্ট বনাইছিলোঁ সেইটো দি দিম আৰু এইখিনি ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। মই এড কৰিছোঁ 1/4 টেবুল স্পুন ৰঙা জলকীয়া গুড়ি, 1/4 টেবুল স্পুন জিৰা গুড়ি। এইখিনি মিক্স কৰি লৈছোঁ। নিমখটো আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দিব পাৰে। হালধি দিছোঁ মই 1/4 টেবুল স্পুন। আৰু গোটেইখিনি মই এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিম। পানীখিনি এড কৰাৰ পিছত এই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। 2 মিনিটমান পিছত এতিয়া দেখিব, আপোনালোকে দেখিলে আপোনাৰ কালাৰটো ধুনীয়া হৈছে। এতিয়া মই ভাজি থোৱা লেচেৰা আৰু আলুখিনি ইয়াতে এড কৰি দিছোঁ আৰু এনেকৈ চবখিনি একেলগে মিক্স কৰি দিছোঁ। এতিয়া অকণমান ঢাকনি দি 5 মিনিট সময় পূৰা চিমত থৈ দিছোঁ গেছটো। তাৰপিছত ঢাকনিখন উঠাইছোঁ। প্ৰায় ৰেডিয়ে হৈছে। এতিয়া মই গেছটো অকণমান বঢ়াই দিছোঁ, দি কিনে এইখিনি অকণমান আকৌ ফ্ৰাই টাইপৰ কৰি লৈছোঁ। যোনখিনি পানী আছিলে সেইখিনি অকণমান নোহোৱা কৰি পেলাইছোঁ। এয়া আপোনালোকে দেখিব পাৰিছে প্ৰায় ৰেডি হৈছে। খাব বহুত টেষ্টি হয় আৰু দেখিব বহুত ধুনীয়া হয়। আপোনালোকে এইটো ৰুটি, পৰঠা আৰু ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। চ' যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ৰেচিপিটো বনাই কেনে পালে মোক কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।